সঁচাকৈ খুব ভাল এটা অনুষ্ঠান হৈছে আমাৰ অসম চৰকাৰ স্বাস্থ্য বিভাগে এইটো প্ৰথমবাৰৰ কাৰণে লৈছে আগত এনে আমি স্বাস্থ্য কেম্প পাতিছিলোঁ তো তেনেকা মেঘা ধৰণৰ আমি কৰা নাছিল এইবাৰ এইটো কৰা হৈছে যথেষ্ট পেচেণ্ট আহিছে মই গম পাইছোঁ প্ৰায় 2000 নহয় প্ৰায় 2000 আমাৰ ছাত্ৰ ছাত্ৰী বিলো 18 ইয়াৰ্ছ ইয়াত আহি পাইছে আমাৰ তাত যথেষ্ট স্বাস্থ্য কেন্দ্ৰ আছে কিন্তু স্বাস্থ্য কেন্দ্ৰ আছে যদিও চিকিৎসক অভাৱৰ বাবে বহুত আমি চিকিৎসা দিয়াৰ ক্ষেত্ৰত অসুবিধা হয় কিন্তু আজি যেহেতু আমাৰ TMCৰ পৰা GMCৰ পৰা বিভিন্ন বিভাগৰ যেহেতু চিকিৎসকবিলাক আহিছে এই সকলক আজি কি কয় ডায়াগনষ্টিক কৰা আৰু ইয়াৰে চিকিৎসা কৰা তাৰ লগতে যিসকলক ৰেফাৰ কৰিব লাগে এই গোটেইখিনি ব্যৱস্থা কৰা হৈছে তো এইখিনি আমাৰ এই অঞ্চলত আমি মানে সুবিধা দিয়াটো যথেষ্ট আমাৰ কি কয় দুখীয়া যিবিলাক নাকি পেচেণ্ট আছে তেখেতসকলৰ কাৰণে যথেষ্ট লাভান্বিত হ'ব আৰু এইটো খুব এটা ভাল পদক্ষেপ হৈছে স্যার ইয়াতে যিবিলাক চিকিৎসা কৰা হ'ব যিবিলাক ৰেফাৰ কৰা হ'ব সেইবিলাক সম্পূৰ্ণ বিনামূলীয়া হ'ব তেওঁলোকক ফ্ৰী কিবাত লৈ যোৱা হ'ব GMCH নহয় কাকবা GMCHত লৈ যাব তাৰ GMCHত নোৱাৰিলে চাকে লৈ যোৱাৰ ব্যৱস্থা থাকিব থ্যাংক ইউ malaria বুলি সবে গম পায় malaria statistic আছে স্যার আপনি জানেন দলনি বস্তি গোটে এরিয়া পুরো আমার ম্যালেরিয়া পুরো থাকে তো এই ঠাইৰ ওপৰতে আছে দলনি বস্তি থ্যাংক ইউ স্যার আৰম্ভ কৰিব গৈ আছোঁ কাইণ্ডলি আহি যাওক আমাৰ পাণ্ডালতে তাৰপিছত আমি সকলো আমাৰ জনগণৰ ৰাইজ এতিয়া মুকলিকৈ আৰম্ভ কৰি অতি আগ্ৰহেৰে অসমৰ